আজি বহুত দিন হ'ল দেখোন ইউটিউবত ভিডিঅ' আপলোড দিব পৰাই নাই কিবা এটা ব্যৱস্থা কৰ না আজিকালি কি 1K ছাবস্ক্ৰাইবে হোৱা নাই এতিয়ালৈ কিবা এটা ব্যৱস্থা কৰ না ভাই হ'ব দে নহ'লে মই কিবা এটা ব্যৱস্থা কৰি আছোঁ নহ'লে আজি মই ঘৰ বস্তুটো লিখোঁ কাইলৈ তোক কৈ আছোঁ হ'ব দে নহ'লে ব'ল যাওঁ ব'ল কেনে হ'লে ভাল হ'ব ঐ শুনাচোন মাহিদেউ ঘৰত নাই নেকি আছে ৰ'বা মই মাত দি আছোঁ মাহী চেনি 1 কিলো দিবচোন আৰু লগতে পিঁয়াজ 1 কিলো দিব দে ভাই কিবা এটা খুৱাও সৰুৰ পৰা ডাঙৰ হ'লোঁ দোকানত আজিলৈকে একোটা বস্তু খুৱাই নাপালি চি প্ৰাচালা দেও খা কি খোৱা খা ঐ বল খা বল ঐ শুনচোন সেই যে দোকানত থকা ছোৱালীজনী তোৰ ফালে চাই আছিলোঁ কি কোৱা সঁচাই বাবু অ মা শুনচোন কি দোকানৰ পৰা বস্তু কেইটা লৈ আহাইচোন গৈছো মাহী বস্তু অলপ লাগিছিলে কি কি বস্তু লাগিব তোমাক চেনি 1 কেজি আলু 1 কেজি পিঁয়াজ আৰু মচুৰ 3 পোৱা দিয়ক এইখিনিয়ে না ৰ'বক পইচাটো দি আছোঁ মই মাহিদেউ মানে পইচাটো আনিব পাহৰি থাকিলোঁ নহয় একো নহয় দিয়া পিছত দিলেও হ'ব হ'ব দিয়ক বস্তু কেইটা ইয়াতে থৈছোঁ দিয়া লোৱা অনু শুনচোন এনে আছা যদি আমাৰ একেবাৰ গাঁওখন ফুৰাই লৈ আহাচোন হ'ব দিয়ক তুমি এনে আছাতো এতিয়া আছোঁ ৰ'বক নহ'লে মই বস্তুকেইটা থৈ আহোঁ অলপ সময় ৰ'বক
কচোন। অনু আৰু তোৰ পাহি। দুচকুৰ চানি তোমাৰে অভিমান ভাৱনা চিলিকে মৰম সিমান মোৰ মন কাঢ়িলা হিয়াৰ মেৰে ও তনুৱা ফাগুন তুমি মোৰ মন কাঢ়িলা হিয়াৰ মেৰে ও তনুৱা ফাগুন তুমি। তোমালোকৰ গাঁওখন ইমান ধুনীয়া, কেতিয়াবা মন যায় প্ৰকৃতিৰ সৈতে বিলীন হৈ যাবলৈ। কেতিয়াবা মন বেয়া থাকিলে ময়ো ইয়ালৈ আহোঁ, বিচাৰি পাওঁ মই মোৰ জীৱনৰ ধুনীয়া পৃথিৱীখন। বাৰু বাদ দিয়াচোন, বলে ফালে যাওঁ। ঐ শুন না, কালি মই ঘৰলৈ যামগৈ। দুদিন হৈছিলেহে অহাৰ আৰু যাবাই। মায়ে 2 দিন থকাৰ কথাই কৈছে, আৰু ঘৰতো কাম আছে নহয়। তে মই যাওঁ। ভাল পোৱা যদি হয় ৰঙা ঐ, তই মন বেয়া কৰি আছ নেকি? নাই 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 নাই, মই আকৌ কিয় মন বেয়া কৰিম। নকৰিবি। আৰু শুন, কালি অলপ সোনকালে আহিবি, মই তোক এটা বস্তু দিম। আহিবি কিন্তু। তাই মাথো 2 দিন থাকিবলৈ আহিছিল, জানো আৰু বা কেতিয়াবা লগ পাওঁ নে নাপাওঁ। তই এতিয়াও মন বেয়া কৰি আছ নেকি? একো নকলা যে? এইটো লোৱা, এতিয়া নাচাবা। একো নহয়, পিছত চাবা। এতিয়া মই আহোঁ এতিয়া। ঐ, তোৰ নামটো কি আছিল? অনু, দে ভালকে থাকিবি। ঐ পাগল, তোক প্ৰথম দেখাৰ পৰাই মোৰ ভাল লাগি গৈছিল, কিন্তু কি কৰোঁ ক? তোৰ চকুত চকু থৈ মই একোৱে ক'ব পৰা নাছিলোঁ। বাৰু বাদ দে এইবোৰ, ভালে থাক তই, ভাল পাওঁ তোক। তুমি মোৰ জীৱনৰ, তুমি মোৰ হেঁপাহৰ, তুমি মন আকাশৰে প্ৰেয়সী। তুমি মোৰ জীৱনৰ, তুমি মোৰ হেঁপাহৰ, তুমি মন আকাশৰে প্ৰেয়সী। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাওক, আৰু যদিহে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। আৰু ভিডিঅ'টোত বহুত কিবা কিবি ভুল হৈছে, তাৰ বাবে সকলোকে ক্ষমা খুজিছোঁ, আৰু আকৌ লগ পাম নতুন ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।